আমি আগতে কৈছোঁ কেএলঅ চিফ জীৱন সিংহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰাত তেওঁ সহমত প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুখনেও শান্তি আলোচনাৰ জৰিয়তে কোচাছমুখীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত তেওঁলোকে পূৰ্ণ সহায় সহযোগিতাৰ কথা কৈছে আৰু আমি বিশ্বাস কৰোঁ যে চলিত বৰ্ষৰ ভিতৰতেই এক সমাধান হ'বলৈ গৈ আছে আৰু এই সমাধানৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ কোচাছমুখীসকলৰ যি দীৰ্ঘদিনীয়া দাবী এই দাবী সমাধান হ'বলৈ গৈ আছে। ৰাজ্য চৰকাৰখনে যি যোগাত্মক দৃষ্টিভংগী দিছে সেইটো সঁচাকৈ আদৰণীয় আৰু আমি বিশ্বাস কৰোঁ যে কেএলঅ চিফ জীৱন সিংহ অতি সোনকালেই তেওঁ আহিব আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষ আলোচনা কৰি কোচাছমুখীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ এক ৰূপৰেখা নিৰ্ণয় কৰিব। হয়, তেখেতে সময়ে সময়ে আমাৰ যিখন পিছ কমিটি সেই পিছ কমিটিৰ সদস্যসকলৰ লগত যোগাযোগ ৰাখিছে আৰু আমিও ৰাজ্য চৰকাৰৰ লগত আমি যোগাযোগ ৰাখিছোঁ। দুয়োফালৰ পৰা আজিৰ এই মুহূৰ্তলৈকে যোগাত্মক বুলি ক'ব পাৰোঁ। কিছু কাৰিকৰী কথা আছে, যিখিনি সমস্যা সমাধানৰ যি কাৰিকৰী সমস্যা আছে সেইখিনি সমাধান হ'লেই মই ভাবোঁ আমি প্ৰত্যক্ষভাৱেই এটা আলোচনীয়াৰ বাট মোকলাব পাৰিম আৰু ইয়াৰ জৰিয়তে কোচাছমুখীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। পূৰ্বেই কৈছোঁ বা জীৱন সিংহই বিচাৰিছে যে 1949 চনৰ যিখন মাৰ্জাৰ এগ্ৰিমেণ্ট সেই মাৰ্জাৰ এগ্ৰিমেণ্টৰ ভিত্তিত আলোচনাৰ জৰিয়তে কোচাছমুখীসকলৰ সমস্যা সমাধান হ'ব লাগে। অসমৰ আৰু পশ্চিমবংগৰ গণতান্ত্ৰিক ভাৱাপন্ন সংগঠনবিলাকেও এই শান্তি সমস্যাটো সমাধান বিচাৰিছে, চুক্তিৰ আধাৰতেই কোচাছমুখীসকলৰ সমস্যা সমাধান বিচাৰিছে আৰু আমিও বিশ্বাস কৰোঁ যে কেন্দ্ৰীয় চৰকাৰে কেএলঅ চিফ জীৱন সিংহৰ লগত প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে 1949 চনৰ যি মাৰ্জাৰ এগ্ৰিমেণ্ট সেই মাৰ্জাৰ এগ্ৰিমেণ্টৰ ভিত্তিত এই সমস্যা সমাধানৰ বাট মোকলাব আৰু আমিও বিচাৰোঁ যে অসম আৰু পশ্চিমবংগৰ গণতান্ত্ৰিক সংগঠনবিলাকে আজি প্ৰায় 4টা দশক ধৰি আমি অসম আৰু পশ্চিমবংগক সাঙুৰি পেলাই এখন পৃথক ৰাজ্যৰ দাবী কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅৰ মাজত যি শান্তি আলোচনা হ'ব সেই আলোচনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কোচাছমুখীসকলৰ সমস্যা বা কোচাছমুখীসকলৰ দাবীক সন্মান জনাই আমাৰ যিখন ৰাজ্যৰ যিটো দাবী বা ৰাজ্যৰ যিটো আমাৰ প্ৰাপ্তিৰ যিটো আশা সেই আশাটোক কেন্দ্ৰীয় চৰকাৰে মানি ল'ব।